Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
দৈত্যৰ দানৱৰৰ অত্যাচাৰ শান্তি নোহোৱা হৈ আছে। সৰ্বমতে অনাই বনাই ভঙিও ফুৰিছে। কিবা সেইটো একো উপায় দিয়ে। শুনা দেৱগণ, বহুৰে বচন বহুৰে পৰম ভক্ত মানধাতা পুত্ৰ আমাৰ ভক্ত হ'ল। বহু বচকুণ্ড আমাৰ ঐশ্বৰিক শক্তিৰ দ্বাৰাই মহা শক্তিশালী হৈ আশ্ৰয়। ইহাৰ আমি অৰুণময় জয়লাভ কৰিছে নামি পাৰয়। কোৱামতে পলক নকৰীয়া মচকুণ্ডক স্বৰ্গপুৰে ডাকিয়া নহ আৰু মহা সুখে স্বৰ্গৰাজ্যত বিৰাজ কৰক। সেই দেৱগণ আমি নিজৰ স্থানে গমন কৰোঁ। আমি নিজৰ স্থানে গমন কৰোঁ। স্বৰ্গৰাজ্যৰ সিংহাসনৰ দৈত্যৰে কৰে
হৈ আছে এখনে আমাকো
লাগব